ओ दोस्ती हाथ सागो थे सभी मारे रोटेशन बार और एक बार सेकंड के मेरा अपना स्टाइल पर पाइला आज 31 ডিসেম্বৰ মানে বছৰ তার এক দিন বছৰৰ এক দিন বুলি মানুহ ডিজে সিজে বাজে ফেলে গানা সানা বাজে ফেলে মানে নাচি মানে খানা খাই আছে কিন্তু আমার তো এই বস্তুটো নাই গতিকে আমি ডিজে বাজাবা নৰো নাচব নৰো মানে নাচবা পাৰো ডিজে বাজাবা নৰো মানে সক্ষম নাই ডিজে বাজাবৰ কাৰণে পইচা নাই কাৰণে পথাৰতে আহি এটা সৰু সৰু খানা খাম বুলি মানে আহিয়ে গেলো এই বস্তুৰ লগত খানা মানে আমাৰ ইমান ডাঙৰ খানা নহয় তো হে মাংস চাংখ নাই অকল মেগিৰ পেকেট আনছো এইগিলা মানে 4 পেকেট মান আনছো এক পেকেট বহে দিয়া গিছে এইগে আয়া গৰম খান্তে এক পেকেট 2 পেকেট কে গটাই গিলা মেগি আমাৰ ঢালা হল কিছে কি ঢালা হতা হল ৰ কিন্তু আমি এই মেগি লাৰবার কাৰণে চামুচ টামুচ টানা আমি আনা নগে তো আনা নেগেল কি হল কোনো টেনশন নাই কিবা চিন্তা আছে দাদা একো টেনশন নাই আমার লগত আছে বাহৰ চামুচ মানে প্ৰয়োজনে নাই চামুচৰ প্ৰয়োজনে নাই এই বাছ আছিছো আৰু দি আছে হেই দাদা আজি 31 ডিসেম্বৰ বছৰটোৰ শেষ দিন আপুনি খাব লাগিছিল মাংস ভাত কিবা কিনি কিন্তু খাই আছে মোৰ লগত আহি মেগি তাৰ কাৰণে কোনো আপোনাৰ দুখ লগা নাই নেকি বহুত বেয়া লাগিছে কি কৰিব দুখিয়া ঘৰৰ নাই দাদা জিঠান আমি ধনী হম দিঠান মানে বহুত বস্তু খাম ঠিক আছে হয় ঠিক আছে গটিকে এতিয়া মেগি বানে কি বানে থাকাতে আমাৰ খৰিৰ অভাৱ হল মানে খৰি হে হৈ গেলছুন সেই কাৰণে আৰু মানে দাদা খৰি চৰি কপাৰ পৰে আনি লানি ফেলে এনেকে ভাঙি ফেলে আৰু মানে চৌকাৰ ভিতৰত ভৰাই দি আছে দা কৰবাৰে আনলি হে খৰি ৰেল ৰাস্তা সাইড ওপৰে মানে ৰেল ৰাস্তা সাইড ওপৰে আনছে মই মানে একো কৰা নাই আইছো বইছো আৰু আড্ডা মাৰি আছো হেই চুতমিনি গছে হেই বড়ডেকাই কৈছে বড়ডেকা নহয় খড়ডেকা মানে মোৰ মাটি বড়ডেকা ভাল লাগে সেইকাৰণে বড়ডেকাই মাতো না কি বড়ডেকা হয় খড়ডেকা ওদা কটি মুৰাজুন জুই লাগে দিছা এইবাৰ হে জুই জ্বলিব কিন্তু ইমান জ্বলবা নেবি ইবেকে মেগি আৰু দহি যাব তলাত লাগি যাব ইহাত মুই আৰু এই হদ দেখাই মানে দুজনে এজনে আনজনৰ লগত কথা পাতি আছো কিন্তু এই মেগি বনোৱা সস্তাৰ বা অৱস্থা কেনে হৈছে বৰ্তমানলৈকে আমি তো একো গম পোৱা নাই গতিকে তাকো অলপ সুধি চাম কেনেবা হৈছে তাৰ অৱস্থা ও সস্তা কি খবৰ হা মৰণ নোহোৱা কোটিৰ তলত জুই খবৰ শুদ্ধ হৈছে মানে দাদা আজি 31 ডিসেম্বৰ মানে বছৰ তাৰ শেষ দিন সেই কাৰণে অলপমান তোকে লৈ পথাৰত আনলু বছৰৰ শেষ বুলি মোক কোটি মাঠাই যদি বছৰ তাৰ লগতে মোকো বিদায় দিব ইচ্ছা নেকি নহয় দাদা কথা মানে বছৰ তাৰ শেষ দিন না সকলে খানা চানা খায় মাংস খাব কিবা খাব বক্স বাজাব ডিজে বাজাব নাচব এনজয় কৰিব কিন্তু আমাৰতো সেইগিলা কৰিব সক্ষম নাই পইচা পাতি নাই সেইকাৰণে তোকে লৈ আনি ফেলে এতিয়া মানে অলপ মেগি চেগি বানাই ফেলে খাৱাৰ মাথা মাৰলো সেই হদ ডেকাৰ লগতে আহিলো দেচোন দে সেইকাৰণে ইয়াৰ তোকে লৈ আহিলো উপায়তো নাই মানি লৈছো বছৰৰ লাষ্ট দিন কাৰণে আনছা আগে পিছে যে জহয় হৈ যায় মোক কোটি মাঠাই জুই দিয়া কিথানতো বছৰৰ লাষ্ট দিন নাছিল মানে দাদা মোৰ উপায়ে নাই তোক নেলে কাক নিম তোকে বহুত ভাল পাং সেইকাৰণে তোকে লগত লৈ ঘুৰাম এই হ'ব চেনি দি ভুলাব নালগে তুই সোনকালে জুইৰ ওপৰৰ পৰা উচমক নহলে আধা মৰা হমাৰ মই ঐ হডেকা এই নুমো দাদাই বিলে বহুত কষ্ট পাই আছে তাৰ বিলে গান চলি গৈছে সোনকালে নুমো তাক কি ধঙা দিছে আৰু কটি মাঠাই দেই ঐ নুমো নুমো সোনকালে নুমো A few moments later ও ভাই কিমান তুই কোৱা এনে মেগি চেগি তো বানালিয়ে মোক খতৰে দিছা হে তো কষ্টৰ ফল হেনে গম পাইছো কষ্টৰ ফল মিঠা কিন্তু এতিয়া বৰ্তমান তিতাই হয় না কেহাই হয় না মিঠাই হয় না জানো সোনকালে কৰ সসদাৰ ওপৰবাৰে চোন মেগি চেগি কি থাম বাই নুমইছা হাজে ভালকে হাজাবাৰা কৰ সেই পিয়াজ দা খুঠেকচোন মানে তাক খাবার কাৰণে পারমিশন দেই না রে ইয়ে পিয়াজ দা কি মৰণ নোহোৱা কথা হল কি কথা হে আমি পথাৰত মেগি খাবা আইছো তই চোন গমে বা তাতে কি হল তই যদি পারমিশন দিকন মিলাই ফেলে মেগি খিনি খাম মিলি আপছিলো হয় নেকি বাপা কোনো দৰকাৰ নাই দে না পিয়াজ দা দে না বছৰৰ শেষ দিন কাৰণে তোক কৈ আছো পিয়াজ দা দে না পিয়াজ দা দে না দে মোকে নাখাই খাবি আৰু ইচ্ছা কৰিছা যদি খা একোটা ক'ব নোৱাৰো উস্তিহাত দোকান কাহি থাজা পাৰা হৈ গেল হল না নাই এইয়া মানে হদ দেখাই হাজিছে এইগিলা চাবা পাৰা হল না নাই নহয় এই হোৱাৰ কথা কোৱা নাই মানে খাবা হল না নাই হইছি তা খাবা লাগে ইয়াৰ মানে এইবাৰ বৰ্তমান আমি খাং আৰু খাৱাৰ কাৰণে মানে কোনো চামুচ টামুচৰ ব্যৱহাৰ নকৰো এই বাহৰ হালাই দি ব্যৱহাৰ কৰিম পাৰো না নৰবা খাবা নাজানো মানে এই এনকে লম আৰু এনকে নাহি দে কিবা এটা কৰিম আৰু হাতে দিয়ে খাম কিবা হে দিয়ে খাম যদি কিবা এটা কৰিব লাগিব আৰু হয় না নহয় হয় গতিকে দে উস্তিহাত প্ৰথম খাই লম তাৰ পিছত লগ পাই আছো অলপ চাহ মাৰ খাওয়া কেনে লাগছে বিয়া হলিও মজাই কবি ভাল হলিও মজাই কবি কাৰণ তুইয়ে বনাইছ না মই বনাইলো আমার খাওয়া দিছে দিছন তো কেনা দিছে কোছন আমি কি কম আর ভালে লাগছে দেন হনি গাইস আপনি একো যদি এনকে খাবা খুজে আনকে খাবা পারে এনেকে খাই তুই ইমান ভাখন দিবা নালগে মতরে দস্তিহাত ভালে বনাইছে হদ দেখাই দে আগন্তলৈকে এনকে বানাই দিবি হা গতিকে এনকে খাই দিয়ে আর 2024 টাক বাই বাই দি বাই বাই 2024 আপোনালোকলৈ নতুন বছৰলৈ শুভেচ্ছা থাকিল আপোনালোকো যদি এনেকে আপোনালোকো তো ভালকে খাব মাছ মাংস দি খাব আমি আর দুখিয়া ঘৰৰ আমি আর মেগি দি খাব হ'ব দে দস্তিহাত এই কিবা কবি কৈ আছে মতরে নতুন বছৰ শুভেচ্ছা জনাইছে আগতীয়াকে ভালেই হওক বেয়া হওক আমিও জনালো আর নাকি শুভেচ্ছা থাকিল
যদি আহি থকা 2025 ভালে ভালে চলি যায় তো দোস্তিহাত মানে আমাৰ মেগি চেগি খোৱা হ'ল এবাগে এটাই জুই পুই আছে আৰে হৰ দেখা এইফালে মানে অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে যিকোনো কি পাথৰৰ মাজত খাইছো চাৰি আছে দি পাথৰ মানে মানুহৰ ঘৰ চৰ দেখা পোৱা নাযায় ইয়াতে সেইকাৰণে আৰু মানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে গৰম চলো অনা নাই সেইকাৰণে মানে হৰ দেখা অলপ জুই পুই আছে বেছিকৈ ঠাণ্ডা লাগছে নেকি তোৰ ইমানো ঠাণ্ডা লগা নাই ঠাণ্ডা বতৰৰ কথা নাই গতিকে জয় ইমান এতিয়া দেৰি কৰা নহ'ব অলপ যাই পেলাই ভাল জেগা বিচাৰিব লাগিব থকাৰ কাৰণে নাকি কি মাথা দুখি আছা হয় বুলি কওঁ হয় আপোনালোকলৈ আমি শুভেচ্ছা থাকিল হ'ব তই ইমান শুভেচ্ছা দিবা নালাগে বাবা মানে বহুত শুভেচ্ছা জনাই আছে বহুতে শুভেচ্ছা জনাই আছে মানে 2024 যোৱা পাই সি বোলে বহুতেই ভাল পাইছে সেইকাৰণে আপোনালোকক 2025 নৱবৰ্ষৰ মানে বহুত শুভেচ্ছা জনাই আছে গতিকে আৰু মানে আজি ময়ো মানে এনেকৈ পৰি ধৰি পেলাই 2024 খেদালোঁ আৰু 2025 আহিতো আছে মানে বেছি ঘণ্টা নাই ইয়াত সেইকাৰণে নতুন বছৰৰ নৱবৰ্ষৰ আপোনালোকক শুভেচ্ছা জনাই পেলাই আজিৰ ভিডিঅ'তে সামৰণি মাৰিলোঁ ভিডিঅ' আছে লাগিলে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ বন্ধু আৰু মিলতে হাত ৰিপিট ছাবস্ক্ৰাইব কৰি বাই ভাই কিবা এটা কৈ দি ছাবস্ক্ৰাইব কৰবা দি মানে চাপা কাৰেপ কৰি দিবি দে সি মানে ক'বা খুজিছে চাপা কাৰেপ কৰি দিবি 1 eternity later. তো দোস্তি হাত ভয় লাগে সেইকাৰণে যাওঁৰি আছোঁ যি গতিকে গধূলা হৈছে খানা চানা খালোঁ মানে সি অলপ ৰাতা শুনা পাইছোঁ সেইভাগে গতিকে যাওঁৰ ভাল লগা হাত পৰিছে এই ভাই সোনকালে এটা যাওঁৰি পেলাই মানে পিছত এৰি পেলাই মোৰ মানে এৰি পেলাই আছোঁ সি অলপ ৰাতা বাচছে বাচিব লাগে নিজে বাচিলি হ'ল গতিকে সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ